এয়া মোৰ হাজবেণ্ডে ঘৰৰ পৰা ওলাই অহাৰ সময়ত ল'ৰাটোৱে অলপ গাড়ীত উঠিব বিচৰা ল'ৰাটো আৰু মই দুয়ে অলপ আগলৈকে উঠি আহিলোঁ 1 মিনিটৰ ৰাস্তাত আৰু এই পথাৰখনৰ ওচৰতে নমিলো হৈ পথাৰৰ ফালে চায়ে ল'ৰাটোৰ চকুত পৰিল এই সাপডাল। আপোনালোকে দেখিছেনে সাপডাল পানীত কেনেকৈ আছে, এয়া সাপডাল। আৰু এইখিনি দৃশ্যকে আমাৰ বন্দী কৰি ৰাখিলোঁ। আৰু এই ধানখিনি কিমান ধুনীয়াকৈ পকিছে, সোণালী ধানৰ এই সোণালী সৌন্দৰ্য চাই সকলোৰে মন বহুত ভাল লাগে। হাই গাইজ, গুড মৰ্ণিং। এতিয়া বাজিল ৰাতিপুৱা 9:30। ৰাতিপুৱা কাম ভাগ কৰি গা পা ধুই পূজাখিনি কৰি ৰাতিপুৱা চাহ খোৱা ব্ৰেকফাষ্ট কৰা হৈ গ'ল। মোৰ হাজবেণ্ডো ঘৰৰ পৰা ইতিমধ্যে ওলাই গ'ল। এতিয়া ঘৰত কেৱল ল'ৰাটো আৰু মই। আৰু এতিয়া বিছনা পাতি তোলা হোৱা নাই আৰু কাপোৰ কানিও ধোৱা হোৱা নাই, ঘৰ মোচা হোৱা নাই। আৰু এই কাম ভাগ কৰি তেওঁলোকক অলপ পিছত আকৌ লগ পাই আছোঁ। এতিয়া আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টাটো বজাই দিব। হাই গাইজ, গুড ইভিনিং। এতিয়া ঘড়ীৰ সময় সন্ধিয়া 7 বাজি পাৰ হৈছেহি আৰু এতিয়া মই বনাবলৈ আহিছোঁ ৰাতিৰ সাজ। আৰু ৰাতিৰ সাজত আজি দালিকে বনাম আৰু এই শাকখিনি ভাজিম। আমাৰ ফালে এই শাকখিনি ডাঠা বা ধাঙা শাক বুলি কয়। আপোনালোকৰ ফালে কি শাক বুলি কয় কমেণ্টত জনাবচোন। আজি অলপ সন্ধিয়া সাজটো সোনকালে বনাম বুলি ভাবিলোঁ, কাৰণ ল'ৰাটোৰ গাটো ইমান ভাল নহয় আৰু মোৰ গাটো আজি দুপৰীয়াৰ পৰা অলপ বেয়া লাগি আছে। সেয়ে ভাবি অলপ সোনকালে ৰাতি সাজটো বনাই লওঁ আৰু কি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আজিৰ দিনটো আপোনালোকৰ লগত বিশেষ একো শ্বেয়াৰ কৰা নহ'লে, দিনটোবোৰ আজি লৰালৰিকৈ পাৰ হয় আৰু ল'ৰাটোৰ গাটো অলপ বেয়া কাৰণে তাৰ লগতে সময় দিবলগীয়া হয়। আজিৰ দিনটো আপোনালোকৰ লগত কথা পতা নহ'ল। মই এই ডাঠাখিনিৰ কেৱল ঠাৰিডালহে কাটিছোঁ আৰু পাতখিনি দিয়াৰ লগত দিয়া নাই। আৰু ঠাৰিবিলাক কোমলীয়া কাৰণে বাকলিখিনি সিমানকৈ গুচাবলগীয়া হোৱা নাই। যিখিনি অংশ অলপ ডাঠ আছিলে সেইখিনি এৰুৱাই দিছোঁ। আৰু ইয়াৰ লগত মই 2টিমান আলু মিক্স কৰি ভাজিখন ভাজিম। লগতে নহৰু বটা আৰু সৰিয়হ বটা আৰু পিঁয়াজ দি ভাজিখন ভাজিম বুলি ভাবিছোঁ।
এয়া ঠাটা ভাজিখন হৈ গ'ল আৰু লগতে মই ভাজিলোঁ বেঙেনা আৰু পাপৰ আৰু নেমু টেঙা এটা কাটি লৈছোঁ আৰু এয়া দালি তেলনিত দিছোঁ। খাই বৈ আজৰি। এতিয়া ল'ৰাটোতো অলপ চৰ্দি ভাৱ হৈ আছে, সেইকাৰণে ভাবিলোঁ নহৰু তেল অকণমান গৰম কৰি দিওঁ আৰু তাৰ দেউতাকে এতিয়া তাক অলপ তেল মালিচ কৰি দিছে আৰু এইখিনি কৰাৰ পিছত ল'ৰাটোক ড্ৰেছ পাতি চেঞ্জ কৰি খুৱাম আৰু আমিও শুম। গতিকে নতুন এটা দিনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।